আসসালামু আলাইকুম আপোনালোক সকলোকে মোৰ ইউটিউবৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ ফালৰ পৰা ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আজি ঈদৰ দিনৰ উপলক্ষে মই গোটেই দিনটোত কি কৰোঁ আপোনালোক সকলোকে মই দেখুৱাই থাকিম তেনেহ'লে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া মই যাবলৈ লৈছোঁ গা ধুবলৈ পটককৈ মই গাটো ধুই আহোঁগৈ আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব আৰু তো ফাইনেলি মই গা ধুই আহি গ'লোঁ ৰাতিপুৱা 5টা বজাতে উঠি মেলি মই ঠাণ্ডা পানীৰে গা চা ধুই ল'লোঁ আৰু এতিয়া তেল ল'লোঁ এতিয়া মই নাস্তাটো কৰি লওঁ নাস্তাত দিছে মোক চেৱৈ তাৰপিছত এইফালে আছে পাপৰ এইফালে আকৌ কাপোৰ সলাই মেলি আকৌ এযোৰ কাপোৰ পিন্ধি লৈছোঁ এইটো লুকত কেনেকুৱা লাগিছে বাৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন আৰু এতিয়া আমি ক'লৈ গৈ আছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈ তেতিয়াহ'লে আপোনালোকে গম পাব যে আমি ক'লৈ গৈ আছোঁ তো ফাইনেলি আমি আহি পাই গ'লোঁ বীৰাংগনা সাধনী কলাক্ষেত্ৰ গোলাঘাট এয়া লগৰটোৱে টিকট কাটি আনিছে ব'লক এতিয়া আমি কলাক্ষেত্ৰৰ ভিতৰলৈ সোমাই যাওঁ এয়া আপোনালোকে দেখিব পাৰিছে যে তেওঁলোকে কিমান ধুনীয়া ধুনীয়া এনেকুৱা এইটো শিলৰে চাগে মই চুই নাই চোৱা কিমান ধুনীয়াকৈ থৈছে সিহঁতি এইখন কলাক্ষেত্ৰ কিমান ধুনীয়া এটা পৰিৱেশ আপোনালোকে চাবলৈ পাইছে আপোনালোকে দেখিবলৈ পাইছে যে কিমান ধুনীয়াকৈ সিহঁতি সজাই পৰাই কলাক্ষেত্ৰখন চাফ চিকুণ কৰি মেলি ৰাখিছে ইমান ধুনীয়াকৈ কালাৰ কৰিছে আপোনালোকে দেখিবলৈ পাইছে আপোনালোকেও ইয়ালৈ আহক আপোনালোকৰ ফেমিলিৰ লগত আহক আপোনালোকৰ মনটো ভাল লাগিব এইখন এখন ফুলনিখনত বিভিন্ন ধৰণৰ ফুল আছে কিছুমান ফুল আকৌ মৰহিও গৈছে আৰু এইবাৰ ফুল চাক আপোনালোকে কিমান ধুনীয়া ইমান ধুনীয়া কালাৰ ইমান ধুনীয়াকৈ থৈছে মানে ইয়ালৈ আহি মেলি মনটো বহুত ভাল লাগিলে এয়া মই আৰু মোৰ লগৰটো গৈ আছোঁ আপোনালোকে কমেণ্টত জনাবচোন কলাক্ষেত্ৰখনৰ পৰিৱেশ আপোনালোকৰ কেনে লাগিছে কিমান ধুনীয়া ধুনীয়া গছ ফুল আৰু বহুতো আছে আপোনালোকক মই যিমানটো পাৰোঁ ইমানটো দেখুৱাম
মোৰ চেনেলটো আপোনালোকে চাই আছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব এতিয়া আমি গৈ মেলি টি হাউচত গৈ চাহ খাবলৈ লৈছোঁ। এয়া আমি চাহ খাবলৈ বহিছোঁ। এয়া আপোনালোকে দেখিব পাৰিছে টি হাউচত আমি বহি আছোঁ আৰু ইয়াৰ পৰিৱেশটো চাওক কিমান ধুনীয়া, ইমানেই চাফা মানে কিবা এটা ভাল লাগি গৈছে ইয়াত বহি মেলি। আৰু এইফালে কোনোবাই জ্বলিছে। আপোনালোকে আপোনালোকৰ মৰমবোৰ মোক এনেদৰে দি থাকিব। আপোনালোকৰ মৰমতে মই আগবাঢ়ি যাবলৈ